দিব নে চাহ চাহ একো নামাতিছে মই কি বুজিম দিব নহয় চাহ দিব দিবইতো চাগে নহয় কিনো দিব দিবকে পিছে পিছে লাগি আছে মানে পূজা বুলি জিন্স পেণ্ট এটা টুপি থকা স্পৰ্টিং এটা দিব টুপি লগাম চশমা লগাম কমলে ফোনে কল লগ কৰিবলৈ যাম পূজা বুলি ইলান কৈছো আৰু দিব নে চাহ লাগে কি জিন্স পেণ্ট তাকে মনি সুধো ৰহ গডৰেজৰ ভিতৰত 80ৰ বঢ়িয়া মাল এটা আছে আপোনাৰ পেণ্ট মই নিপিন্ধো চাহ কিয় পিয়নিডাল নাথাকিছে ভালহে ভিতৰৰ গেছটো বাহিৰলৈ উলিয়াই দিয়ে কওকচোন দিব নে চাহ দিম দে জিন্স এটা দিম দে আৰু স্পৰ্টিং যোৱা ঠাণ্ডাত তোক মই কম্বলৰ কাপোৰৰ জেকেট এটা দিয়া নাই ঠাণ্ডাত মানুহে জেকেট পিন্ধিছে মূৰ্খ জেকেটটো পিন্ধি ললে বাহিৰৰ গৰমটো ভিতৰলৈ নোসোমায় ভিতৰটো ঠাণ্ডা হৈ থাকিব হ'ব চাহ দুইটা দিবচোন এই নিজে যে লোৱাৰ ঠাণ্ডা মাৰি আছ প্ৰথম কমলৰ ভনীয়েকক লগ কৰিবলৈ 6 গাঁও যাবি পূজা বুলি তাইক কি দিবি পূজা জয় দুৰ্গা মাইকী কি হ'ল কোৱা পিঠা সিজি গ'ল চা ধন্দাহঁতৰ নাতিনী দুজনী জুন্দাহঁতৰ নাতিনী ছজনী এইটো গতিত সি কমলৰ ভনীয়েকক লগ কৰিবলৈ যাব জেলেপি গোন্ধলৈ শহুৱেকৰ ঘৰ পোৱালে চেৰেলিয়া পেলাবগৈ বাহ গোটেইখন বিচাৰ খাই বদলা বদল কৰিলেও ডবলা ডবল তই বানান ভুল ধৰে থাক তহঁতৰ ঘৰত থাকিয়েতো মই বৰবাদ হৈছো এটাই গোটেই বাই চাফা কৰিবলৈ দি খবৰ ল'বলৈ মানুহটো নাছে এজনীয়ে পকা পিঠা খুৱাম বুলি কৈছে তাৰ জেগাত মালপোৱা খুৱাইছে সেই মালপোৱাটোৱে যদি চেনি পানী ডুবাই আন্তৰি কটিয়াই মোক খাবলৈ দিছো সেই মালপোৱাটোকে মই মালগোলা বুলি খাইছো সেইটো হলে খাব এজনী পথালি কোমোৱাজনী এজনী আহিবলৈ আহিছে ধন্দাহঁতৰ নাতিনী দুজনী জুন্দাহঁতৰ নাতিনী ছজনী ধন্দাহঁতৰ নাতিনী দুজনী ল'ৰাটোক বিচাৰে দেখি বদলা বদল কৰিছে তই ধন্দাহঁতে জুন্দাহঁতে নাতিনী হিচাপ দি আছে নেকলেছ কৰিছে এই যে দুৰ্গা পূজাত ওলাই যাম একে কালী পূজাতে ঘূৰি আহিম ঐ চাইবিলাক কিয় কৰিছে নাটকৰ মোৰ পাত আছে চা মেইন ৰোলটো তোৰেই দেখোন মানে মই কৈছো তোৰ চা মহিষাসুৰ মহিষাসুৰ অস্তই নাছে আছে আমাৰ যে ঘৰৰ তলৰ ৱালখন তাতে আকুৱাদাখন থৈ দিছো ধুনীয়াকে সেইখিনি যিমান বন আছে চব গুৰি চপাই কাটি দে মহিষাসুৰে বন চাফা কৰিছে নিজে মহিষাসুৰে বন চাফা কৰি নললে এবাৰ কোনে বন চাফা কৰি পূজা পাতিব মানে নাটকখন তাত হ'ব নেকি আৰু ক'ত হ'ব আচ্ছা ঐ চা নাটকখন যে পাতিছে দিনত পাতিছে না ৰাতি পাতিছে দিনত পাতিব লাগিব তেতিয়াহে দুই এটা মানুহ আহিব তেতিয়াহ'লে ঠিকে আছে ৰাতি মোৰ কাম নাৰাখিব কিয় মই বেলেগ মাথা মাৰি থৈছো কি কচোন মানে আমাৰ চিন্তামণিৰ নিচিনা পূজাই ড্ৰেছযোৰ পিন্ধিছো এটা পাছি পৰা দুগামা ফটো ল'ম এটা টিফিনত তাৰ জেলেপি থাকিছে আৰু গৰম গৰম বেলুন থাকিব চা টিফিনত বেলুন ভৰাই ল'বি বেলুনটো ওলমাই ল'ম আচ্ছা তাৰপিছত মানুহৰ ঘৰে সোমাই যাম পুৱা জেলেপি বিজনেছ এই লাগে নেকি ভগা চিগাই এই লাগে নেকি ভজা পুৱা গৰম গৰম জেলেপি গৰম গৰম বেলুন চুগাৰ ফ্ৰী জেলেপি বুলি চিঞৰিবি কিয় চা মানুহে দেখোন মিঠা নাখায় তেতিয়াহ'লে নিমখ